হোমেন বৰগোহাঁই। জ্ঞান বৃক্ষৰ ফল খাই তেওঁ কোন কাহানী বাই বিতাড়িত স্বৰ্গৰ পৰা। ক'ৰ পৰা জানো তেওঁ উঠি আহিছিল? দস্তয়ভস্কিৰ উপন্যাসৰ পাতৰ পৰা। এহাতত পাপৰ পদ্মাৱলী, আনখন হাতত শাস্তিৰ উদ্যত চাবুক। কাৰ্ল মাৰ্ক্সৰ কিয়দাংশত সংশয়ৰ খোজ তেওঁৰ। মাৰ্টিন লুথাৰৰ ভালপোৱাৰ প্ৰস্তাৱনাত বিশ্বাস। তেওঁ এখন নদীৰ জলত আত্মমগ্ন নাৰ্চিছাছ, যিখন নদীয়ে তেওঁৰ শৈশৱৰ সপোনবোৰ পখালিছিল, কৈশোৰৰ আকাংক্ষাক চিকুণ কৰিছিল, যিখন নদীয়ে শিকাইছিল তেওঁক শিল বননি ভাঙি সাগৰলৈ বৈ যোৱাৰ আদিপাঠ। তেওঁ যুদ্ধযুক্ত সময়ৰ অশ্বাৰোহী। গান্ধীয়ে তেওঁক দি গৈছিল এযোৰ বিৎচকু, চাবলৈ কল্যাণ সৰোবৰৰ চৰাই। তেওঁ দেখিছিল স্বাধীনতাৰ বাবে উৰা পতাকাবোৰ আৰু বিয়পি যোৱা তেজৰ সাৰ। তেওঁ দেখিছিল পাৰ্ল হাৰ্বাৰত গতিময় জাহাজবোৰ জ্বলি উঠা, মাৰ্কিন সৈনিকহঁতৰ দপদপনি, জাপানৰ বিস্ফোৰিত চকুৰ পানী। যুদ্ধবোৰৰ মাজত ঘূৰি ফুৰা টলষ্টয়ৰ ছাটোক তেওঁ পোহৰ খুজিছিল, বালজাকৰ পৰা আনিছিল এমুঠন উদ্দামতা। তেওঁ জীৱনৰ বাবে মৃত্যুক আৰাধনা কৰিছিল, মৃত্যুৰ পৰা বাৰে বাৰে কাঢ়ি আনিছিল নিজক। সেইজুৰি বিৎচকু য'ত ওলমি আছিল মিল্টনৰ দৃষ্টি, আৰু চামনি পৰিছিল প্ৰজ্ঞাৰ পুৰণি ধূলিৰে। সেইজুৰি বিৎচকুৰে তেওঁ খান্দে তেওঁৰ আত্মাৰ আন্ধাৰ, আৰু ছটিয়াই দিয়ে ৰ'দ আৰু জোনাকৰ উজ্জ্বল ঢৌ, যি ঢৌৰে মানুহৰ শোভাযাত্ৰা ভৱিষ্যমুখী। মাজে মাজে তেওঁ জাঁ পলক কৈছিল এজাক ধুমুহা আৰু বৰ্ষা পূৰ্ব ৰামধেনুৰ কথা। কেমুৰ হতে পলাই গৈছিল দুৰ্ঘটনা এটাৰ অৰ্থ বিচাৰি, আৰু বধিত ৰুমৰ তলত বুদ্ধৰ সতে মিলিত হৈছিল মৃত্যু বিষয়ক অস্তৰা গালাপত। এজনী বেশ্যাৰ অশ্লীল ভ্ৰুকুটিৰ পাৰে পাৰে ঘূৰি তেওঁ বিষাদমগ্ন হৈ উঠিছিল জৰা ব্যাধি মৰণৰ প্ৰাচীন তিনিটা কেঁকুৰিৰ। তেওঁ কি অথবা নহয় কি? তেওঁ বিজেতা নে পৰাজিত? তেওঁ পলাতক নে স্থিতপ্ৰজ্ঞ? তেওঁতো তেৱেই, তেওঁ নহয় যি। ৭০ৰ দশকৰ চিঞৰবোৰ তেওঁ সামৰিছিল ৮৬ত। ৮৩ৰ শবোৰক যতনেৰে শুৱাই থৈছিল তেওঁৰ হেতেলিত। ৯০ৰ চৰাই পুঙত তেওঁ তমসা আৰু গাজনিক তল পেলাই নিনাদিত হৈ উঠিছিল, যি চাৰিকৰীয়া পাৰৰ সেউজীয়াবোৰ ভৰাই লৈছিল তেওঁ চিয়াহী পৰিৱৰ্ত জীৱনবোধৰ কলমত। তাৰে নিগৰা তেওঁৰ চকুপানী কোনে দেখিলে? জ্ঞানে স্বৰ্গচ্যুত কৰা প্ৰাচীন তৰুণজনে নৰকত ফুলনি পাতিছে, সুগন্ধিময় কৰিবলৈ পাপা আক্ৰান্ত আমাৰ জীৱন।